তো সেই দোস্তো আপোনাক তোমাইছিলোঁ দিবাচান ব্লগ নতুন এটা ভিডিঅ' চেষ্টা কৰি বনাইছোঁ। বাজি আছে আপোনাৰ বৰ্তমান 9:30 তো 9:30 হয়। তো কি হয় বোলো 9:29 আছিল 9:30 হয় 1 মিনিট লাগে। তো বাকী যিটো বাদ যে যিটো নহওক বাদ দিয়ক। মই যাই আছোঁ বৰ্তমান সৰু এটা কামত বিয়া কামত। এইপিনে আমাৰ মামী কি অৱস্থা এই চাহ কৰিছে মোক লগে লাল চাহ আৰু ভুজাটো খালি মই আনিছিলোঁ দিয়ক ঘৰত লাইফত প্ৰথমবাৰ আনিছোঁ কিবা নিজৰ পইচাই দি না কি কওঁ কিবা এটা সৰুকৈ সৰুকৈ বাকী চব বাদ দিয়ক। ঘৰৰ পৰা ওলাই দিলে এনেকৈ বাইকত। তো গোটেই ভিডিঅ'টো কণ্টিনিউ চাই থাকক আপোনালোকে দিয়ক। ফাইনেলি এই ভবানীপুৰ পালোঁ পিনে তো দোস্ত ফাইনেলি 2টা বজাত টাইম দিছিল 2টা বজাতে আহি গ'লোঁ কিন্তু মানুহ এফালেও নাই হা বন্ধ হৈছে না কি কওঁ মানে আমি ভাবছিলোঁ কি যে আমি বহুত দেৰি হ'ব আমাৰ আহোঁতে কিন্তু এতিয়া আমাৰ কি আমি বহুত সলকান্তে আহি গ'লোঁ লগাতকৈ বেছি এতিয়া আমি মানে এডভান্স আমি এডভান্স কেমেৰামেন আমাৰ দৰে এডভান্স কেমেৰামেন নাপয় ৰবাখান ধুনীয়া সাজু হৈছে কিন্তু পাথৰ মাজত হ'ল ঠিক আছে তো দোস্ত ফাইনেলি আহিলোঁ আমি যিখন য'ত আছে এইখিনি সেইটোৱে জোৰণ এইপিনে চাউন্যবানগিলা তো দোস্ত পানী তুলবা আহিছে পিনে আমাৰ যিটো আপন দুই পনে আহো আপন আহাক দুজাক না ফোনতে এনি টাইম দেখা পাব যেতিয়া ভিডিঅ' নকৰিলেও ধন খবৰ কেনে ক'ত গ'লে খবৰ কেনে তো দোস্ত ইটো লনি বিয়া ফটো ডিলেট কৰি পাইছি যে কালি পাতি আহিলি হ'ল আৰু ইপিনে চলি আছে কাম তো ইপিনে দৰাক ধোৱা আনছি দৰা ঠাণ্ডাত একদম আমাৰ এইপিনে দৰা যাব ৰেডি ইপিনে ফাইনেলি দৰা লুক ওলাই আছে তো ইপিনে যিটো ভাই কেনে কবি কিবা কবি ভিডিঅ' কৰি য'ত পাইছোঁ এইটো ফটো মাৰি ফটো মাৰি হচ একদম না কি কওঁ তো দোস্ত বিয়াৰ সৈন্যবাল মানে কইটা ফেঁচি কইটা তো কেনে বাকেৰি হাই কি হাইটা তো দোস্ত যেতিয়া নাহিলোঁ মানে ৰেলগেট পৰবই মই যেতিয়া ৰেলগেট ক্ৰচিং নহ'লেও না কি কয় যিটো গোটেই নহওক নলবাৰী দিলেও যেতিয়া সেইটো বিশালকে আহিছে দিয়ক এইখন তো ফাইনেলি কইনা ঘৰ আহিবলৈ আমাৰ ডেন্স চেন্স চলি আছে কেনে এওঁ যদি একজন উপযুক্ত স্বামী হ'ব পাৰে উপযুক্ত জোৱাই হ'ব পাৰে